স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গে হেনো নিজৰ শোৱা গাৰুৰ তলত কোনোবা মহিলা অভিনেত্ৰীৰ ফটো লুকুৱাই থয়। আৰু এই কথা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিজে কয় ছ'চিয়েল মিডিয়াৰ আগত। যোৱা 18 নৱেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন আছিল আৰু সেইদিনা জুবিন গাৰ্গে 50 বছৰ বয়সত ভৰি দিছিল। আৰু জুবিন গাৰ্গৰ জন্মদিনৰ দিনা এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰা হৈছিল, য'ত অসমৰ বহুতো কণ্ঠশিল্পী আহি তাত গীত পৰিৱেশন কৰিছিল। আৰু এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰা হৈছিল যোৰহাটত। আৰু সেই যোৰহাটত অনুষ্ঠিত সেই প্ৰগ্ৰেমতে গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াৰ আগত এই কথা প্ৰকাশ কৰে। কিন্তু কাৰ ফটো লুকুৱাই থয়? বন্ধু-বান্ধৱীসকল, গৰিমা শইকীয়া গাৰ্গে কোৱা মতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে অসমৰ পুৰণি অভিনেত্ৰী মৃদুলা বৰুৱাক খুব বেছিয়ে ভাল পাইছিল, যাৰ বাবে জুবিন গাৰ্গে মৃদুলা বৰুৱাৰ ফটো নিজৰ শোৱা গাৰুৰ তলত লুকুৱাই থয়। আৰু এই কথা গৰিমা শইকীয়া গাৰ্গে যোৰহাটত জুবিন গাৰ্গৰ জন্মদিনৰ দিনা ছ'চিয়েল মিডিয়াৰ আগত জুবিন গাৰ্গৰ সৰুকালৰ কথা এনেদৰে প্ৰকাশ কৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে যদিহে আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ আহিছে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।